হ্যাঁ ভালে লাগিছে কেনে হৈছে বহুত ভাল হৈছে বহুত ভাল হৈছে আপোনালোকৰ ভাষাত কৈ দিয়কচোন বহুত মজা যাতে এই আমাৰ ৰাভা নৃত্যৰ দল আমাৰ আজি এই বিশেষ শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰিছিল তেখেতসকলক আমি কেনে পালে আজি এই অনুষ্ঠান ভাগি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি সেই বিষয়ে তেখেতসকলৰ পৰা অলপমান জানিব বিচাৰিছোঁ এটি সুন্দৰ পৰিপাটিৰে তেখেতসকল ওলাই আহিছে আজি অনুষ্ঠানটো কেনে লাগিল কৃষ্ণ জয়গুৰু শংকৰ পোনপ্ৰথমে মই ইয়াতে উপস্থিত হোৱা সমূহ ভক্তবান বান্ধৱ আইমাতৃ সমস্তৰ চৰণত সেৱা জনাইছোঁ আমিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰেই মানে কি সংগী হয় আমাৰ দৰং জিলাৰে আমি গোবিন্দতা আঞ্চলিক শাখাৰ আমি অৰিজিনেল ৰাভা নহয় আমি ৰাভাৰ ড্ৰেছ কৰিহে আহিছোঁ আমাৰ বহুতেই ভাল লাগিছে এই অনুষ্ঠানখনিত আহি শোভাযাত্ৰাটো এটা জাকত জিলিকা অনুষ্ঠান হোৱা বুলি ভাবেনে আপোনালোকে ভাবোঁ আপোনালোকে মহাপ্ৰসাদ গ্ৰহণ কৰিছে ইয়াৰ কৰিছোঁ মহাপ্ৰসাদ কেনেকুৱা হৈছে মহাপ্ৰসাদ মানে মহাপ্ৰসাদেই হৈছে বৰ্ণাঢ্য কাৰ্যসূচীত অগণন ভক্ত ইয়াতে সমাগম কৰিছে হাজাৰ বিজাৰ ভক্ত ইয়াতে পদাৰ্পণ কৰিছে আমি এই অনুষ্ঠান ভাগি আজিৰ এই তৃতীয় দিনৰ কাৰ্যসূচী কেনে পাইছে তাৰ অলপ সুধিব বিচাৰিছোঁ আজি অনুষ্ঠান কি কি অনুষ্ঠান আপোনালোকে উপভোগ কৰিলে আমি আজি প্ৰথমতে উপস্থিত আছোঁ খুব ভাল হৈছে প্ৰচেছন বহুত ভাল লাগিছে তাৰপিছত অগণন ভক্ত আহিছে ইয়াত লঘু আহাৰত অংশগ্ৰহণ কৰিছোঁ পাচলি কটাৰ পৰা আদি কৰি এতিয়া মিটিং চলি আছে কি কি দল দেখা পালে আপোনালোকৰ শোভাযাত্ৰাটোত শোভাযাত্ৰাত বাৰে ৰঙীয়া কৃষ্টি দেখিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাম কীৰ্তন এতিয়া আমাৰ দল দেখুওৱা খেৰাই নৃত্যৰ দল এখেতসকলে শোভাযাত্ৰাত আহিছিল এই শোভাযাত্ৰাত আহি এখেতসকলে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছিল আমি আপোনালোক ক'ৰ পৰা আহিছিল নামখোলা বামলা আপোনালোকে এই যিটো আমাৰ হেৰি মানে আমাৰ শোভাযাত্ৰাটো কেনে পালে ভালে লাগিছে আমি বাইদেউসকলক জানিব বিচাৰিছোঁ আজি ইয়াত কিমান মানুহ সমাগম হোৱা বুলি আপোনালোকে ভাবে 10-15 হাজাৰমান মানুহ হৈছে 10 নাই আপোনালোকে যে এই খাদ্য গ্ৰহণ কৰিছে মহাপ্ৰসাদ এই খাদ্য ভাত যিটো ব্যৱহাৰ ভালে লাগিছে কেনে হৈছে বহুত ভাল হৈছে আপোনালোকৰ ভাষাত কৈ দিয়কচোন বহুত মজা যাতে লাগিছে সুন্দৰ আমি ধন্যবাদ জ্ঞাপন পাইছোঁ আমি সুধিব বিচাৰিছোঁ আজি অনুষ্ঠানখন কেনেকৈ লাগিছে ভাল লাগিছে যথেষ্ট ভাল লাগিছে খাদ্য পাতি ধুনীয়া পৰিচালনা ধুনীয়া মানে পৰিৱেশ কি আছিলে খাদ্যত আজি বিলাহী টেঙা আছিলে আলু ভাজি আছিলে তাৰপিছত আপোনাৰ দালি আছিলে আদৰণি সমিতিয়ে সুন্দৰ পৰিৱেশ এপো আৰু ধুনীয়া পৰিৱেশ মোটামুটি 20,000-15,000 মানুহ হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া ভক্তৰ মনৰ কথা আপোনালোকক দেখুৱাব বিচাৰিছোঁ অঞ্চলৰ জনপ্ৰিয় ওজাপালি ব্যাসৰ ওজাপালি দল আমাৰ মাজত উপস্থিত হৈছিল তেখেতসকলে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছিল আমি তেখেতসকলক সুধিব বিচাৰিছোঁ মাননীয় ওজা ডাঙৰীয়াক আপোনাৰ নামটো মোৰ নাম শ্ৰী জয়ন্ত কলিতা আপোনাৰ সংগী কেইজনৰ সংগী কৰ্মে এখেত অমৃত কলিতা হেমন্ত কলিতা এখেত দাইনাপালি অনিল কলিতা আৰু এখেত শৰৎ কলিতা আজিৰ এই শোভাযাত্ৰাটো আপোনালোকৰ কেনে লাগিছে একদম সৰ্বাংগ সুন্দৰ এটা জিলাভিত্তিক যিটো অনুষ্ঠান এই অনুষ্ঠানৰ শোভাযাত্ৰা খুবেই সুন্দৰ হৈছে আমি ইয়াত অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হৈছোঁ আৰু উপকৃত হৈছোঁ আদৰণি সমিতি আপোনালোকৰ আদৰ অভ্যৰ্থনা একদম সুন্দৰ পাইছোঁ আমি সকলো ফিল্ডৰ পৰাই ঠিকে আছে ইতিমধ্যে মহাপ্ৰসাদ আপোনালোক আমি গ্ৰহণ কৰিছোঁ হয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেতসকলক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ সংস্কৃতি জীয়াই ৰখাত এখেতসকলে অনন্য ভূমিকা গ্ৰহণ কৰি আহিছে আমাৰ অঞ্চলৰ এটি উল্লেখযোগ্য দল ওজাপালি দল এখেতৰ আগন্তুক দিনত এনেকুৱা অনুষ্ঠানবিলাকত যাতে আৰু সুনাম কঢ়িয়াই আনিব তাৰে আমি আশা ৰাখিছোঁ এই দুপৰীয়াৰ মহাপ্ৰসাদ 5 ফেব্ৰুৱাৰী 2023 সামগ্ৰী দাতা কৰিছে মাননীয় দিলীপ শইকীয়া সাংসদ মঙলদৈ লোকসভা সমষ্টি মাননীয় ডক্টৰ পৰামানন্দ ৰাজবংশী বিধায়ক চিপাঝাৰ বিধান সমষ্টি লগে আমি দেখুৱাব বিচাৰিলোঁ 5 জুন 2023 তাৰিখৰ খোৱাপানীৰ দাতাসকল মাননীয় কীৰ্তি ভূঞা সমাজকৰ্মী মাননীয় দুলাল বৰুৱা সমাজকৰ্মী মাননীয় ৰুক্ম বৰা সমাজকৰ্মী মাননীয় আজিজৰ ৰহমান সমাজকৰ্মী মাননীয় নিপন নাথ সমাজকৰ্মী মাননীয় ক্ষীৰোদ বৰুৱা সমাজকৰ্মী এখেতসকলে খোৱাপানী যোগান কৰিছে আৰু আজিৰ এই মহাপ্ৰসাদৰ দাতা মাননীয় ৰুবুল কলিতা আৰু পৰিয়ালবৰ্গ কটৰা মাননীয় নীৰেণ ডেকা আৰু পৰিয়ালবৰ্গ কটাৰী ৰাজঘাট প্ৰাথমিক শাখা মাননীয় পংকজ চহৰীয়া আৰু পৰিয়ালবৰ্গ কটাৰী ৰাজঘাট প্ৰাথমিক শাখা এটা তেখেতসকলে এই আমাৰ আঞ্চলিক অগণন ভক্তৰ বাবে এই সামগ্ৰীসমূহ তেখেতসকলে আগবঢ়াইছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভিতৰ চৰাত যাব বিচাৰিছোঁ ভিতৰ চৰাত আমাৰ অগণন ভক্তসৱে কেনেভাৱে আহাৰ গ্ৰহণ কৰি আছে কেনেভাৱে তেখেতসকলে আপ্যায়নৰ ব্যৱস্থা লৈছে তাৰ এক সুন্দৰ নিদৰ্শন আপোনালোকক দেখুৱাব বিচাৰিছোঁ অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো চাই থাকিব আমি ব্যৱস্থাপনা সমিতি আছে এই মহাপ্ৰসাদ ভোজনস্থলীত আমি উপস্থিত হৈছোঁ এই ভোজনস্থলীৰ মাননীয় আমাৰ খাদ্য উপসমিতিৰ সভাপতি মহোদয় মাননীয় বলৰাম
বৰুৱাদেৱ আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ আজি যি খাদ্য প্ৰস্তুত হৈছে এই খাদ্যত কিমান অগণন ভক্তৰ সমাগম হৈছে আপুনি অলপমান আমাক জনালে ভাল পাব কৃষ্ণ জয় গুৰু শংকৰ আমি দৰং জিলা শাখাৰ নিৰ্দেশক্ৰমে আমি ডেকাগিৰি আঞ্চলিক শাখাই এইবাৰ 53 সংখ্যক বাৰ্ষিক অধিৱেশনখিনি অনুষ্ঠিত কৰিছোঁ ডেকাগিৰি আঞ্চলিক শাখাত আজিৰ আমাৰ মহাপ্ৰসাদৰ 15,000 ভকত প্ৰাণ বাপৰ আমাৰ টাৰ্গেট আছিল ইতিমধ্যে আমাৰ 12,000 মান দিয়া হৈ গৈছে এতিয়া আৰু প্ৰায় 3,000 4,000 মান বাকী আছে সেইখিনিও আমি তেওঁলোকক শুশ্ৰূষা কৰিবৰ কাৰণে আমি যত্ন কৰি আছোঁ আমাৰ ৰাতিপুৱাৰ পৰা প্ৰায় 200 মান কৰ্মীয়ে কাম কৰি আছে আৰু প্ৰায় আজি মধ্যমঙ্গলদৈ আঞ্চলিক শাখাৰ ৰান্ধনি আৰু বিলনীসকলে ৰাতিপুৱা 6 বজাৰ পৰা এই মহাপ্ৰসাদ সিদ্ধ কৰাৰ কাম কৰি আছে এতিয়া কিছু সময় আগতে আমাৰ প্ৰচেছন শেষ হৈছে এই প্ৰচেছনৰ পৰা যিসকল প্ৰচেছনত যিবিলাক মানুহ গৈছিল বাপসকল গৈছিল তেওঁলোকে আহি কিছু সময় আগতে জলযোগ গ্ৰহণ কৰিছে তাৰপিছত আমাৰ ভোজনালয়লৈ আহি ইয়াতে মহাপ্ৰসাদ গ্ৰহণ কৰিছে আমি সকলোকে সম পৰ্যায়ৰ মহাপ্ৰসাদ বিতৰণ কৰিবৰ কাৰণে যত্ন কৰিছোঁ সকলোৱে এই মহাপ্ৰসাদ গ্ৰহণ কৰি আনন্দিত হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু যিখিনি ভকত বাপ এতিয়াও বাকী আছে তেখেতসকলকে আমি এই মহাপ্ৰসাদ বিতৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰ যথেষ্ট কৰ্মীয়ে ইতিমধ্যে কাম কৰি আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ তেখেতসকলৰ যি প্ৰচেষ্টা তেখেত আদৰণি সমিতি তথা খাদ্য উপ সমিতিয়ে যি ব্যৱস্থা হাতত লৈছে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে এটা শৃংখলাবদ্ধভাৱে সকলো অগণন ভক্ত ইয়াতে দুপৰীয়াৰ এই মহাপ্ৰসাদ গ্ৰহণ কৰি আছে আমি সন্মানীয় উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ